গুড মৰ্ণিং আৰু এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আহিলোঁ কাটিং স্কুলত এডমিশ্যন ল'ম বুলি ভাবিলোঁ। এনেই ঘৰত থকাতকৈ কিবা এটা শিকিকে লওঁ আৰু এনেই থাকোঁ। এয়া লিখিব দিলে বাইদেৱে আমাক প্ৰথম পিছত এইজনী বাইদেৱে কিবা কৰি আছিলে। এয়া একো কিনা নাছিলোঁ, আমি কেঁচি কাঠ পেঞ্চিল চব কিনি ল'লোঁ। আজি আহি দেখিলোঁ আমাৰ টিকলিজনীয়ে ইয়াতে খেলি আছে। খুব ভাল পায় তাই এইখিনি ঠাইত খেলিবৰ কাৰণে আৰু মোক বিচাৰি আছিলে হেনো। বৰ মৰমৰ তাই টিকলি। বত্তা এনেকৈ আছে। মাত ওলাইছে এটা দুটা। এয়া আৰু দেখিব আইতাই মোৰ কাম কৰি থাকে। ইমান বয়স হৈছে 94। এতিয়া এনেই ব্যস্ত। আগৰ দিনৰ মানুহ যে কাম কৰি খুব ভাল পায়। আৰু মোৰ ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব